ৰঙাটাপু 1982 চাবলৈ আপুনি যাবনে নাযাব আৰু যদি যাব কিয় যাব বৰ্তমান সময়ত ছ'চিয়েল মিডিয়াই হওক নাইবা মানুহৰ মুখে মুখেই হওক ৰঙাটাপু 1982 চিনেমাখনে বিশেষ চৰ্চা লাভ কৰি থকা দেখা গৈছে অসমৰ ইতিহাসৰ এক বিশেষ সময়ক কেন্দ্ৰ কৰি চিনেমাখন নিৰ্মাণ কৰা হৈছে যিটো কথা চিনেমাখনৰ নামটোতে উল্লেখ কৰা হৈছে 1982 বুলি 80 দশকৰ এক বিশেষ সময়ৰ কথা এক বিশেষ ঘটনাৰ কথা বা সেই সময়ত অসমৰ জনগাঁথনিয়েই হওক নতুবা প্ৰব্ৰজনকাৰী সমস্যাই হওক পৰম্পৰাগত নীতি নিয়মৰ মাজেৰে চলি অহা অসমীয়া সমাজখনৰ সেই সময়খিনিৰ বাস্তৱ চিত্ৰৰ কথাই হওক এনে বহুবোৰ দিশ ৰঙাটাপু 1982 চিনেমাখনে প্ৰকাশ কৰিবলৈ সক্ষম হৈছে বুলি মোৰ ধাৰণা হয় এই চিনেমাখন 80 দশকৰ বিক্ষিপ্ত বহুকেইটা ঘটনাৰ আধাৰত নিৰ্মাণ কৰাৰ লগতে ইয়াৰ উপস্থাপন শৈলীৰ সৈতে চিনেমাখন এখন বাস্তৱ আধাৰিত চিনেমা হৈ পৰিছে চিনেমাখন চাই ওলাই অহা দৰ্শকৰ মাজত একাংশই চিনেমাখন চাই একো বুজি নাপালো বুলি কোৱা দৰ্শকো দেখা গৈছে ইয়াৰ অন্তৰালত লুকাই থকা কাৰণ হৈছে বুৰঞ্জীৰ সম্পৰ্কে অজ্ঞানতা অথবা আগ্ৰহহীনতা যিসকল দৰ্শকে চিনেমা মানে আইটেম সং উদ্দাম নাচ গান দক্ষিণাত্যৰ চিনেমাৰ আধাৰত নিৰ্মিত পছন্দ মাৰপিট যাক আমি ফাইটিং বুলি কওঁ য'ত সেই হিৰোৱে এটাচৰ মাৰিলেই ভিলেইনজন বহু দূৰলৈ উৰি যায় গতিকে তেনেকুৱা ছবি চাই ৰস ল'ম বুলি ভবা দৰ্শকখিনিয়ে স্বাভাৱিকতেই এই চিনেমাখনত একো বিচাৰি নাপাব নাইবা একো সোৱাদ নাপায় বৰ হ'বই কাৰণ চিনেমাখন চাই মোৰ যি অনুভৱ চিনেমাখন খুবেই বাস্তৱধৰ্মী অৰ্থাৎ ৰিয়েলিষ্টিক হৈছে এটা জাতি তেতিয়াহে জীয়াই থাকে যেতিয়া সেই জাতিটোৱে জাতিটোৰ সমৃদ্ধ অতীত বা ইতিহাসক জানে আধুনিকতাৰ নামত সেইটো নজনাকৈ থকাটোকহে আপডেট বুলি ভবাটো ভুল জাতি এটাৰ লগত জড়িত হৈ অহা খাতামপুৰুষীয়া গালিগালাজ কাজিয়া বনৌষধ সাজ পোছাক এইবোৰ আমি জানিব লাগিব গালিগালাজৰ শব্দবোৰ ব্যৱহাৰ কৰা নকৰাটো পিছৰ কথা জনাটো কিন্তু খুবেই জৰুৰী চিনেমাখনত দেখুওৱা গালিগালাজৰ হুবহু শব্দবোৰে দৰ্শকক আমোদ দিবলৈ সক্ষম হৈছে আনহাতে চিনেমাখনত প্ৰতীকাত্মকভাৱে কিছুমান কথা ক'ব খোজা হৈছে এইখিনিতে ক'ব পাৰি যিখিনিৰ প্ৰতীক সম্পৰ্কে একো ধাৰণা নাই তেনেলোকে চিনেমাখন বুজাত কিছু জটিল হ'ব পাৰে গৰ্ভপাত কৰিবলৈ অসমীয়া পুৰণি সমাজখনত ব্যৱহাৰ কৰা কেঁচা অমিতাৰ ব্যৱহাৰ চিনেমাখনত প্ৰতীকাত্মকভাৱে দেখুওৱা হৈছে মাক দেউতাকক হেৰুৱা এজনী অবুজন গাভৰুক বায়েকে লোৱা তত্বাৱধানখিনি আৰু তেনে এজনী অবুজন ছোৱালীকো সমাজৰ একাংশই কৰা দুষ্কৰ্মৰ পৰা সমাজত হ'ব পৰা বদনামৰ ভয়ৰ পৰা ৰক্ষা কৰিবলৈ কেঁচা অমিতা খুওৱা নাইবা শুই থাকোঁতে বিচনাত ক'ৰবাত উঠি যোৱাৰ ভয়ত হাতত ভৰিত বান্ধি ৰখা এনেবোৰ কাৰ্যকলাপৰ অৰ্থ অলপ আওপকীয়াকৈ চিনেমাখনত বুজাব খোজা হৈছে আনহাতে চৰ অঞ্চলৰ প্ৰব্ৰজনকাৰী সেই লোকসকলৰ মাজত মহিলাসকলক সন্তান জন্ম দিয়া কেৱল মাত্ৰ এটা মেচিন ৰূপে ব্যৱহাৰ কৰা তথা তেওঁলোকৰে মহিলাৰ মুখত দিয়া সংলাপ কিমান আৰু এনেকৈ সহ্য কৰি থাকিম এই বুলি কোৱা বাৰে বাৰে গৰ্ভকেই ধাৰণ কৰিবলগীয়া হোৱা মহিলাই প্ৰশ্ন সূচনা কৰিব খুজিলেও সেয়া একেষাৰ উত্তৰতে আল্লাৰ দান আল্লাৰ ইচ্ছা এই বুলি কৈ সমাধান দি থোৱা সেই সমাজখনৰ এক জীৱন্ত বাস্তৱ দলিল ৰূপে ফুটাই তুলিবলৈ খোজা হৈছে য'ত নাৰীৰ সুখ দুখ অনুভৱ অনুভূতিৰ একো মূল্য নাই নাৰী কেৱল ব্যৱহাৰ কৰা এক যেন পণ্য সামগ্ৰীহে এই কথাবোৰ প্ৰকৃততে ৰুহ বাস্তৱেই যাক শুনিবলৈ বা দেখিবলৈ ভাল নালাগিব পাৰে কিন্তু ভাল নালাগিলেই জানো সেই বাস্তৱক আঁতৰাই পেলাব পাৰি বা ইতিহাসৰ পৰা নোহোৱা কৰি পেলাব পাৰি নিশ্চয় নোৱাৰি যাক শুনিবলৈ বা জানিবলৈ সেইখিনি সাহস আমাৰ থাকিব লাগিব জানি বুজিহে আধুনিকতাক আঁকোৱালি ল'ব লাগিব তেতিয়াহে প্ৰকৃত অৰ্থত এটা জাতিৰ উন্নতি সম্ভৱ এখন পূৰ্ণাংগ অসমীয়া গাঁও বুলিলে আজিৰ অসমীয়া নৱপ্ৰজন্মই নজনা হৈ পৰিছে গাঁৱৰ পৰিৱেশৰ মাদকতাও মিউজিয়ামত বিচাৰি যাবলগীয়া পৰিস্থিতি আহি পৰিছে
তেনে সময়ত বাস্তৱ চিত্ৰৰ প্ৰতিফলন ঘটা এখন চলচ্চিত্ৰ, য'ত ককা আজু ককাহঁতৰ দিনৰে সেই অসমীয়া গাঁও। বেলি ধুবাৰ পৰত য'ত নামঘৰত দবাৰ শব্দ শুনা যায়, গধূলি পদূলিৰ নঙলামুখত ধূনাৰ ধোঁৱা, গোহালিত জাগ, গৰু ছাগলী হাঁহ পাৰৈ নদন বদন এখনি গাঁও, য'ত হেজাৰ বিজাৰ চৰাই চিৰিকটি কলকলনি এইবোৰ নতুন প্ৰজন্মই দেখাটো জনাটো খুবেই জৰুৰী। লগতে বিদেশী খেদা আন্দোলন, অশান্তময় হিংসাজৰ্জৰ এক পৰিৱেশ, জাতিগত সংঘৰ্ষ তথা সদৌ শেষত গৰ্ভত থকা সন্তানক লৈ এগৰাকী মাতৃয়ে সন্তানক কেৱল মানুহ ৰূপে, যাৰ ধৰ্মৰ পৰিচয় কেৱল মানৱতা হয়, তেনে এক আশালৈ চিনেমাখনৰ সফল পৰিসমাপ্তি ঘটাইছে, য'ত লুকাই আছে আশাৰ সঞ্চাৰ। গতিকে এজন উদীয়মান পৰিচালক হিচাপে আদিত্যম শইকীয়াৰ পাৰদৰ্শিকতাক স্বীকাৰ কৰিবই লাগিব, তথা অসমীয়া চলচ্চিত্ৰ জগতখনত এনে নতুন নতুন কলা কৌশলীসকল ওলাই আহি আগন্তুক সময়বোৰতো অসমীয়া চলচ্চিত্ৰৰ ভাল ভাল কামবোৰ কৰি যাওক। দৰ্শক সমাজেও আদৰি লওক, তাৰেই কামনা কৰিছোঁ।